নমস্কাৰ বন্ধুসকল মই হলো এডি আৰু আপুনি চাই আছে B1 যত পাব ফ্যাশন আৰু গ্ৰুমিং ৰিলেটেড ভিডিও যি আপোনাক ষ্টাইলিশ দেখিবলৈ আৰু সহায় কৰিব সেই কাৰণে তলত গৈ এতিয়া সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিয়ক তো আজি আমি এই ভিডিওত আলোচনা কৰিম ফেস শেপৰ বিষয়ে তো থাম্বনেল চাই গম পাইছেই চাগে তো বলক ভিডিওটো ষ্টাৰ্ট কৰো চাৰিটা জুখত আপুনি আপোনাৰ ফেস শেপৰ বিষয়ে জানিব পাৰিব তো ভিডিও দেখুৱা ধৰণে প্ৰথমতে জুকিব চকুৰ ওপৰৰ অংশ ফৰহেড লাইন তাৰ পিছত জুকিব আপোনাৰ দাড়ি থকা অংশ জ লাইন তাৰ পিছত আপুনি জুকিব আপোনাৰ চকুৰ তলৰ অংশ সেন্টাৰ হৰিজন্টাল লাইন আৰু অৱশেষত আপুনি জুকিব ফেসৰ লেন্থ যাক কোৱা হয় সেন্টাৰ ভাৰ্টিকেল লাইন আৰু এইকেইটা জুকিবৰ বাবে আপুনি ল'ব এটা স্কেল আৰু অলপ ৰছিৰে আপুনি জুকটো ল'ব জুকটো লৈ আপুনি কলমৰে বহিত লিখি লওক তো বলক এতিয়া জানি লওক কোন ফেস শেপৰ কি জুক হয় এক নম্বৰত যদি আপোনাৰ সেন্ট্ৰেল ভাৰ্টিকেল লাইন সেন্ট্ৰেল হৰিজন্টাল লাইনতকৈ ডাঙৰ হয় আৰু আপোনাৰ ফৰহেডৰ লাইন আপোনাৰ জ লাইনতকৈ ডাঙৰ হয় তেতিয়াহলে আপোনাৰ ফেস শেপ হ'ব অভেল দ্বিতীয়তে যদি আপোনাৰ সেন্টাৰ ভাৰ্টিকেল লাইন সবতকৈ ডাঙৰ হয় আৰু আপোনাৰ সেন্টাৰ হৰিজন্টাল লাইন আৰু জ লাইন আৰু ফৰহেডৰ লাইন তিনিটা সমান হয় তেতিয়াহলে আপোনাৰ ফেস শেপ হ'ব ৰেক্টেংগল যদি আপোনাৰ ফৰহেড লাইন আৰু আপোনাৰ জ লাইন সমান আৰু আপোনাৰ সেন্টাৰ ভাৰ্টিকেল লাইন আৰু সেন্ট্ৰেল হৰিজন্টাল লাইন সমান তেতিয়াহলে আপোনাৰ ফেস শেপ হ'ব স্কয়াৰ শেপ 4 নম্বৰত যদি আপোনাৰ জ লাইন আপোনাৰ সেন্টাৰ হৰিজন্টাল লাইনতকৈ ডাঙৰ হয় আৰু আপোনাৰ সেন্টাৰ হৰিজন্টাল লাইন আপোনাৰ ফৰহেড লাইনতকৈ ডাঙৰ হয় আৰু ইয়াত আপোনাৰ সেন্টাৰ ভাৰ্টিকেল লাইন কোনো মেটাৰ নকৰে তেতিয়াহলে আপোনাৰ ফেস শেপ হ'ব ট্ৰায়াঙ্গুলাৰ 5 নম্বৰত দুটা ৰিডিং লোৱা হ'ব ৰিডিং নম্বৰ 1ত যদি আপোনাৰ সেন্টাৰ ভাৰ্টিকেল লাইন সমান আপোনাৰ সেন্টাৰ হৰিজন্টাল লাইন থাকে আৰু ৰিডিং নম্বৰ 2ত যদি আপোনাৰ ফৰহেডৰ লাইন সমান আপোনাৰ জ লাইন থাকে আৰু আপোনাৰ যদি ৰিডিং নম্বৰ 2তকে আপোনাৰ ৰিডিং নম্বৰ 1 ডাঙৰ থাকে তেতিয়াহলে আপোনাৰ ফেস শেপ হ'ব ৰাউন্ড 6 নম্বৰত যদি আপোনাৰ সেন্টাৰ ভাৰ্টিকেল লাইন সবতকৈ ডাঙৰ হয় আৰু আপোনাৰ সেন্টাৰ হৰিজন্টাল লাইন আপোনাৰ ফৰহেড লাইনতকৈ ডাঙৰ আৰু আপোনাৰ ফৰহেড লাইন আপোনাৰ জ লাইনতকৈ ডাঙৰ তেতিয়াহলে আপোনাৰ ফেস শেপ হ'ব ডায়মণ্ড তো মোৰ ফেস শেপৰ মেজারমেন্ট এইফালে দেখুৱা হৈছে সেই হিচাপত মোৰ ফেস শেপ হ'ব অভেল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব